ইটো দেখিছেনে, ইটো চোৰ দেখিছেনে, মনে মনে পাণ চুৰ কৰিছে দেখিছেনে, তাৰ সাহসটো চাওক। পাছফালে বস্তা, ইফালে জখলা বান্ধি, বা তাৰ সাহসটো চাওকচোন। একদম ধেমালি কৰিছোঁ বন্ধুসকল। সি হৈছে এটা বেপাৰী আৰু আমাৰ বাৰীৰ যিমান পাণ আছে তাক আমি বিক্ৰী কৰি দিছোঁ, মানে সপ্তাহটো চলিবৰ বাবে, যিহেতু বহুত অসুবিধা হৈ আছে সেইকাৰণে বেপাৰী মাতি আমি তাক বিক্ৰী কৰি দিছোঁ। আৰু ইয়াত দেখিছে মায়ে ডালিবৰ ভিতৰলৈ লৈ আহিছে আৰু পাণৰ দামো কম, তথাপি বিক্ৰী কৰি দিছোঁ বহুত, যিহেতু সৰি এনেই বেয়া হৈ গৈ আছে। আৰু ইয়াত দেখিছে যিহেতু ঘৰৰ বস্তু, গতিকে আমি তাক বিক্ৰী কৰি দিছোঁ। আৰু পাণৰ দাম কম, প্ৰায় 6 কুৰিমান হ'ল, 120 টকাকৈ 720 টকামান পালোঁ। এনেকৈ তাক বিক্ৰী কৰি সেই পইচাৰে আমি ঘৰখন চলিব লাগিব, যিহেতু ঘৰত কোনো চৰকাৰী চাকৰি নাই। এনেকৈ বাৰীৰ বস্তুবোৰ বিক্ৰী কৰিয়ে যিহেতু আমি চলোঁ। আৰু সেয়া দেখিছে কিমান কাম হ'লে পাৰিলেহে কামটো হ'ব, নহ'লে এইটো পাকি পকি কৰি পেলাইহে